জীব যত রাম 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 মায়া খোজা মাজে আশয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি চেতন নিয়োক নাথ জগাই। আমাৰ সেৱাস্থলীত সমবেত হোৱা নৰাকৰ গাঁৱৰ ভাগৱত প্ৰেমী ৰাইজ, এতিয়া আমি সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই অনুষ্ঠানটোৰ আঁত ধৰিছে এই গাঁৱৰে বিশিষ্ট ব্যক্তি শ্ৰী গুণীন বৰুৱাদেৱে। এখেত পাঠাচাৰ্য শ্ৰীযুত লীলা গোহাঁইদেৱ। এখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এই গাঁৱৰে ধৰ্মপ্ৰাণ ব্যক্তি শ্ৰীযুত পৱন বৰুৱাদেৱে। আৰু এখেত হ'ল পাঠাচাৰ্য শ্ৰীযুত তৰুণ শইকীয়াদেৱ। এখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এই গাঁৱৰে সমাজকৰ্মী শ্ৰীমান মহেন বৰুৱাই। আপোনালোকে জানি সুখী হ'ব যে উল্লেখযোগ্য আটাইকেইজন ব্যক্তিয়েই আমাৰ গোলাঘাট জিলাৰে। পৰম শ্ৰদ্ধাৰ অসমৰ ধৰ্মপ্ৰাণ ৰাইজ, জয় জয়তে আমি আপোনাসকললৈ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ আৰু লগতে অসমবাসীক জনাবলৈ পাই সুখী হৈছোঁ যে নৰাকৰ গাঁৱৰ ৰাইজৰ সহায় সহযোগত শ্ৰী শ্ৰী নৰাকৰ নামঘৰত এই বছৰ অৰ্থাৎ 2017 চনত দ্বিতীয় বাৰ্ষিক অখণ্ড ভাগৱত পাঠ অনুষ্ঠিত কৰা হৈছিল। এই ভাগৱত পাঠৰ মুখ্য উদ্দেশ্য হ'ল সাম্প্ৰতিক কালত অসমৰ নৱপ্ৰজন্ম আৰু ধৰ্মপ্ৰাণ ৰাইজৰ অন্তৰত আধ্যাত্মিকতাৰ ভাৱ জগাই তোলা আৰু অসমবাসীৰ মংগল কামনা কৰা। এই ভাগৱত পাঠৰ জৰিয়তে
অসমৰ ৰাইজৰ সমাজ গঠনত যাতে কিঞ্চিত মানুহ উপকাৰ হয়, এয়া আমাৰ তাৰেই প্ৰচেষ্টা। সম্বৰ্ধনাৰ অনুষ্ঠানত উল্লেখ কৰা শ্ৰী লীলা গোহাঁই আৰু শ্ৰী তৰুণ শইকীয়া দুয়োগৰাকী মহান পাঠাচাৰ্যই অসমৰ বিভিন্ন ঠাইত, বিশেষকৈ লখিমপুৰ, তিনিচুকীয়া, ডিগবৈ, দুলীয়াজান, যোৰহাট, গোলাঘাট, শিৱসাগৰ আদি ঠাইত ভাগৱত পাঠ কৰি ৰাইজৰ অন্তৰত ভাগৱত ধৰ্মৰ ভাৱ জগাই তোলাৰ লগতে অসমবাসীৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই সুযোগতে আমি দুয়োগৰাকী মহান ব্যক্তিৰ অসমৰ ৰাইজৰ লগত পৰিচয় কৰাই দিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ আৰু লগতে হৈ যোৱা ভাগৱত পাঠৰ আংশিক অংশ বিশেষ অসমবাসীৰ আগত প্ৰদৰ্শন কৰিবলৈ প্ৰয়াস কৰিছোঁ। এই আংশিক ভাগৱত পাঠ প্ৰদৰ্শন কৰাত যদি কিবা ভুল ভ্ৰান্তি হৈছে তাৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা। শেষত ভাগৱত পাঠৰ সম্পাদনাত মই শ্ৰী পদ্ম কোঁৱৰে নৰাকোঁৱৰবাসীৰ হৈ অসমবাসীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। ইতি স্থান শ্ৰী শ্ৰী নৰাকোঁৱৰ নামঘৰ, জিলা গোলাঘাট, অসম। নমস্কাৰ। কৃষ্ণ হৰি জনাইছে প্ৰভু ভগৱন্ত চৰণত অৰ্পণ কৰোৱা হৈছে। উদ্দেশ্য জানিছে আজি সেই নৰাকোঁৱৰ গাঁৱৰ এজন বিশিষ্ট ব্যক্তি স্বৰূপে এটি মহৎ কৰ্ম উদ্দেশ্য আগত ৰাখি এই বৈকুণ্ঠৰ মহাভাগৱত সত্য পুৰাণৰ কেইটিমানি অক্ষৰ প্ৰকাশ কৰি প্ৰভু ভগৱন্তৰ চৰণত উঠোৱাৰ মানসৰ অগ্ৰহ ভগৱন্তৰ চৰণত যি পাইছে বৈকুণ্ঠৰ একৰা গোৱা দণ্ড, বৈকুণ্ঠৰ গৈছে ভক্তি প্ৰদীপ, ভগৱন্তৰ চৰণত অৰ্পিত নৈবেদ্য মাহ প্ৰসাদ কলকুণ্ডলে সমস্ত পানী একত্ৰিত কৰি প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰোৱাই গলাই বস্তু নিৰ্বাহী গীতাঞ্জলি কৰি সেৱা জনাইছে। ইয়াৰ উদ্দেশ্য আপোনালোকৰ জ্ঞাতে এই মহা ভাগৱতৰ কেইটিমানি অধ্যায় প্ৰকাশ কৰি এই গুৰু ধৰ্মৰ প্ৰচাৰৰ হেতু তেৰাই অকণমান আশেষ আপোনালোকৰ সহায় সহযোগ তথা আশীষেৰে তেৰাই আগবাঢ়ি সেৱাভাগী অৰ্পণ কৰাইছে। সেৱাভাগী প্ৰভু ভগৱন্তক গ্ৰহণীয় ভাৱ কৰক আৰু তেৰাই যি উদ্দেশ্যে আজি নৰাকোঁৱৰ গাঁৱৰবাসী ৰাইজৰ সহায় সহযোগত যি মহৎ উদ্দেশ্য লৈ তেৰাই আগবাঢ়িছে, সেই কৰ্মটো যেন জয়যুক্ত কৰি তেৰাৰ পৰিয়ালটি সমন্বিতে এই গাঁওবাসী ৰাইজৰ মংগল হওক, সেয়েহে কামনাৰ প্ৰভু ভগৱন্তৰ চৰণত সেৱাভাগী অৰ্পণ কৰা হৈছে। ও ভগৱন্তই নিশ্চিত স্বৰূপে সেৱাভাগী গ্ৰহণীয় ভাৱ কৰি কিবা কৃষ্ণ কৃষ্ণ রাম জয় জয় রাম 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 রাম জয় জয়
রাম কৃষ্ণ রাম হরে জয় রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম জয় হরে জয় রাম কৃষ্ণ রাম হরে জয় রাম নাম যিটো অততে ঘুমৰে তাৰ কাক ভয় জয় রাম জয় হরে জয় রাম কৃষ্ণ রাম হরে জয় সকল ধৰ্মৰ ওপৰে বহিয়া রাম নাম প্রচার রাম জয় হরে জয় রাম কৃষ্ণ রাম হরে জয় নাম কৃষ্ণ নাম কীৰ্তন দিনাই কৃত হে খন ৰাম কৃষ্ণ নাম কীৰ্তন तोहारी शरण रेण हतपति बारक करो प्रणाम बारक करो प्रणाम हम नमो भगवते वासुदेवाय हम नमो भगवते वासुदेवाय हम नमो भगवते कृष्ण ভাগবতের মূর্তি বনবা প্রথমে দ্বিতীয় স্কন্ধে
চরণ দুতয় দ্বিতীয় সুর টুটে যার ভুয়ে অরুদয় নাবিদিকে পঞ্চমেঘ তজে বৈখা চলা অষ্টমে অষ্টমে কর কমল যুগল কণ্ঠ দেখে নবমেদ কামে যার তুণ্ড একাদকে ললাটদা দকে ভৈল মূল ও হেন ভাগবত মূর্তি আতি হর তমাল দিখ বর্ণ শ্যাম কলিঙ্গ হরিরা ভকতৰ সন্তাপদে কিয় পিতাম্বৰ মিলনিত আকুল কৃষ্ণ জগত জনক কমল নয়ন ঘূৰি বহয়লোটক ৰাম পিত বস্তে মুচি মুখতে জিয়া নিশাখ স্নেহে উদ্ধৱক ধৰি বলিলা আশা এদি চিন্তা চিত থিৰ কৰা মহাশয় তজ দুখ দেখি সখী নহকে হৃদয় ৰাম স্বৰূপে জনাইলা তুমি আমাৰ আশয় বংশক সংঘৰি আবে চলিও নিশ্চয় আধিল উদ্ধৱ দেৱতাৰ যত কাজ নাথাকিব ইঠাইত মাত কিবা বাজ ৰাম ৰাম দাৰ কান গৰ সাগৰত বাইবেতল মই গৈলে লোক তুমি লিবে বিমংগল পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ হৈবে অধৰ্মতৰতি যতে প্ৰজাৰ তুমি আমি দুয়ো গৈলে মিলিবে অনৰ্থ লুপ্ত হৈব জ্ঞান এইটো ভকতিৰ পথ ধৰ্মে পিৰিবে যাইবে লোক অধোগতি ভকতি ৰাখি তুমি থাকিও সম্প্ৰতি ৰাম মোহৰ বচন ইটো নাচাৰিবা তুমি শ্ৰৱণ কীৰ্তন
মায়া থাকা তুমি ভকতি নভইলে তুমি যাইবে ৰখাত মোৰ আজ্ঞা পালি আৰু হিয় মহাব ৰাম কিন্তু নাথাকিবা কহিলো প্ৰকতি মোট চিত দিয়া পুৰা পৃথিৱী প্ৰজতি ৰাম ৰাম যত দেখা শুনা মায়া ময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম ৰাম ৰাম জ্ঞান কৰে ভকতিত কহিলো কৰি ভেদ ভকতি পৰম পন্ত দিলো পৰিছেদ নাহি কেয়ুতম গতি ভকতিত পৰে নিশ্চে কহো ভকতিতে মোকে বৈশ্য কৰে ভকতিত পৰে আন নকৰিবা সখী হেন শুনি উদ্ধৱে মো শিলা দুয়ো আখি শৰণ চাই তেজিলানি শাখ গদ গদ বাক্য বুলি লন্ত লাখে লাখ হে প্ৰাণ বন্ধু মোক বুজিলো বুজাই ঋকি সম তৰ কিয় এক মতি নাই কেহ বোলৈ কৰ্মে কেহ বোলৈ জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভকতি একে বেদ বাক্যে কিয় বৈল মতি ভে কিং কৰৰ কেশ বহংক্ষয় কৰাছে অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান পৰিছেদ দাতা তুমি বিনে নাহি মাধৱে বোলত সখী শুনি সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত পূৰ্ব প্ৰলয়ত নষ্ট ভুল বেদবাণী কহিলো ব্ৰহ্মাতময়ী উধাৰিয়া আনি ৰাম ৰাম বেদে দিন কমৈ তাক শুনা প্ৰাণ সখী অ মায়াময় বেদ ধৰ্ম হবাকো উপেক্ষী ও কেৱলে মাত মাত লৈবে শৰণ হইবে কৰ্ম ফল তেজি তেবেহে প্ৰসন্ন বিনে বেদে কিছু আনন বাখনে
চাৰিও বেদৰ তত্ত্ব এই অৰ্থ মানে মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিকি পাছে জানিলন্ত বেদ হবে শব্দ ঋষি ৰাম ৰাম তাতো পাছে পাইলে সুৰা সুৰ হৃদনাগ অনন্তৰে বেদ কম নৈছে পালেলা উজাৰ যেন মতি কৰি বেদক ব্যাখ্যান নিজ অৰ্থ ভকতিক তেজি বুজৈ আন বোলে বেদে কৈ যজ্ঞ ব্ৰত দানে কেহু বোলৈ ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে কেহু বোলৈ বেদে কৰৈ জ্ঞানতেহে গতি গুণৰ ইচায়ে বুজে যাৰ যেন মতি ৰাম ৰাম কতো মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰে কৰৈ কুল ধৰ্ম পূৰ্ণ পুৰুষ আচাৰ তাকো এৰি লৈ কতো পাখন দৰ মতি যাই মোক নাপাৱে অধম অধোগতি ভকতেহে জানা মোৰ পৰম বান্ধৱ মই বিনে ভকতে চিন্তে কি জ্ঞান ভকত জনৰ মই হৃদয় ধব ময়ো ভকতত কৰে নাজানো ৰাম ভকত সমান সখী মোৰ কোন আছে ময়ো মহা ভকতৰ সৰু পাছে পাছে মোৰ উদৰত আছে ব্ৰহ্মাণ্ড তে ভকতৰ ধূলা পৰি পবিত্ৰ পইলে হৰি ৰাম 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 ভাষদ মহাভাগৱত পদ কৃষ্ণ কথা সংসাৰতে আয়ো যায় আলে জালে ইটো ঘোৰ কলিকালে জ্ঞানে কৰ্মে নাপাই বাণী ৰাম নকৰিও জন্ম বৃথা অনাইতো কৃষ্ণ কথা পুৰা ৰাম নাম গলে বান্ধি
লাগি মৰিবা কান্দি পৰম বান্ধৱ নাম শুনা আৰু গুণ গ্ৰাম আতপৰে কোন পুণ্য আছে জাত পৰে পাপী নাই তাতো তারই নামে পাই কুল হুয়া একোৱে না বাসে হৈ পাতে কচয় কৰৈ পুণ্য অৰ্ভুদয় মিলা ঐ মুকুতি সুখ সুখে বোলনতে নাহি কৈ শ্ৰম অননতে অমৃত হম হেন নাম কিয় এৰা মুখে ইটো কলিকালে খেৰ নাম বিনে নাহিয়াৰ নামতে সমস্তে পুণ্য বিজয় যত তপ তীৰ্থ স্নান মন্ত্ৰ জাপ যোগ জ্ঞান নাময়ুচাৰণতে সবে ৰাম নামত দিওঁ কচিত নামেহে সুৰক্ষিত হিত সংসাৰ ব্যাধিৰ মহৌষধি এৰিহে নহৰি নাম কৰৈ মৰৈয়ান কাম তাত পৰে নাহি কেবি বুদ্ধি কৃষ্ণে হে পৰম দেৱ ব্ৰহ্মা হৰে কৰৈ হেৱ জানি তান ভজিও চৰণে পৰলোক বন্ধু হৰি তানে হে স্মৰণে তৰি আন গতি নাহি কৈ ৰাম কালে ধৰিলে কপৰা মিছাত বিলম্ব কৰা চিন্তা হৰি ভকতিৰ যায় খনে খনে কৃষ্ণৰ কিংকৰে ভনে নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম
কৃষ্ণৰ অষ্টম শিকি বিচাৰি পূৰণতম কৃষ্ণক প্ৰবন্ধে সিটোৰণ ভূমি পক্ষী ৰাম স্বামীৰ সন্তাপে হৰিৰ খাই খহি পৰয় অলংকাৰ কিল চোল হৃদয় আকুল দিনতে দেখো আন্ধাৰ নয়ন পদ্মৰ নিৰপৰৈ জৰি কান্দন গুণ বৰ্ণাই বৈলো অনাথ প্ৰাণনাথ কৰিলা কোন বিলাই ৰাম কত পুণ্যে পাইলো তুমি হেন স্বামী আমি হবে অভাগিনী কি ভৈল লাত ভাঙি ভৰা হাত পাতিলে বিঘিনী ৰাম ৰাম চন গাতয় দিক মুখ পদ্মহিত থাকিবে না পাইলো চাই অমিত ৰস মধুৰ আলাপ নাপাইব আৰ দুনাই ৰাম ৰাম ৰত্নৰ হয় ইয়াত সুতিবে কোনে চামৰে ধূলিব কাক অৰুণ চৰণে পুজিবে নপাইলো দণ্ডিলে দৈবে আমাক ৰাম ৰাম কমল নয়ন হাইছ নিৰীক্ষণ উমৰি গৈ পয়ালাপ প্ৰাণ যাই ফুটি পাবইলো তালুটি অনেক কৰি বিলাপ ৰাম ৰাম শুনা শিকাহিতো ৰাতুল অধৰ দখন মানিক পান্তি কুটি কন্দৰ পৰদৰ পৰৈচুৰ শ্যাম হৰি ৰৰ কান্তি ৰাম ৰাম হৈম কেম নত অমিত বৰিষৈ দেখনতে ই কত সাহ সুধা সম সেইটো বচনে আমাক কৰিবে কোনে আশা ৰাম আওৰণে দেখিব পদ্মমুখ সিটো জলৈ যেন চন্দ্ৰকোটি কুমৰীয়া মহাবাহু বক্ষস্থল কিয়ন যাৰ প্ৰাণ ফুটি ৰাম ৰাম ব্ৰহ্মা মহেশ্বৰ যাহাৰ কিংকৰ যিটো জগতৰে দিব হে নয়হু স্বামী ভৈলো বঞ্চিত কৰিবে না পাইলো হেৱা
দোল লভ প্ৰাণৰ বল্লভ তেজি গৈলা কৈক লাগি স্বামী অবিহনে কি কৰৈ জীৱন কিহ কাজিও অভাগী ৰাম প্ৰতিব্ৰতা স্ত্ৰী স্বামী হে জীৱন কেনে ৰাখি আছো প্ৰাণ ৰাম ৰাম হেন মনে মানি কাষ্ট ছয় আনি নিৰ্মিলন সীতা খাই ৰাম ৰাম গীত ছয় ঢালি জালিলা অগনি লঘি লগ গনে গয়া পাছে নাৰী হবে সাধু স্তবৰ হাতে পুষ্পাঞ্জলি লয়া ৰাম ৰাম জন্মে জন্মে হৈব কৃষ্ণৰ কিঙ্কৰী আননবান চহু আমি কৈবন্ত আমাৰ পৰম ঈশ্বৰ কৃষ্ণে খেতি কৰ স্বামী ৰাম ৰাম হততে সী ততনো বসু কটাৰ চৰণত অভিলাষ হেন মনে মানি কৃষ্ণ কয়ালিনী অগণিত দিলা যাহ ৰাম ৰাম আতয়নন তৰে ৰেৱতী প্ৰমুখে ৰামৰ যত সুন্দৰী স্বামীৰ বক আলিঙি ধৰিয়া হবে গৈলা হয়তৰি ৰাম কৃষ্ণৰ নিষ্ট যত ভাতি গণ হিঠাইত কেহু নৰৈল স্বামী কহা বতী চৰিয়া সীতাত হবে হয় তৰি গৈল দেৱয়াদী কুমাৰ খবৰ আছে যত ভাৰ জাগ সখী সখী হবে স্বামীৰ লগত কৰিলায়ন ভাগৰৰ তীৰ জৰিলে কজয়ী ক্ৰান্দন সীতা ধৰ্মে হবে আকাশে ব্যাপিল দ্বাৰকা ভৈল সন কুলক সংঘৰী যেবে দেৱ হৰি বৈকুণ্ঠক গৈলা চলে দ্বাৰকা নগৰ
তল বৈল সাগৰৰ জলে ৰাম ৰুক্মিণী দেৱীৰ ৰত্নৰ মন্দিৰ কেৱল ৰহিলা তাত যাক ভগৱন্তে ক্ষণাই কোনে ৰন্ত অদ্যপি দেখি হাই খ্যাত ইন্দ্ৰ সমহিত একোই বীৰ দিশ যখ মান বলে যাদৱ বংশক যুদ্ধত জিনিবে হেন নাই ৰবি ৰাম কালে সংহাৰন্তে ভৈলে কন ভৈল দেখাকে নাই বিপৰীত অথিৰ জীৱন জানিয়া কৃষ্ণৰ চৰণত দিয়া হৰি ৰাম জুমুৰি বিষ্ণু ৰজা দেখো বাণী ইন্দ্ৰে ঘিৰে ধৰি আনি দেৱ সমে গৈলা চলি য'ত আছে দৈত্য বলি এৰিলা হাতৰ অস্ত্ৰ গাঁৱত কুচিত বস্ত্ৰ চাৰিলা গৰ্ব ভাৱ হবে দেৱী ভূমি পাৱ নিৰন্তৰে দেৱ যাক কৌটুম্বিতা কৰিবাক পখিলা পা তাল পুৰ হিয়া কৰে দূৰ দুখ যায় গৰ্ভ গলি উধাতে জান্ত চলি একো নাই যুদ্ধ কাছ অঘনেশা অন্ত পাছ ৰাম জনো দৈত্য ধৰে আহি নাহি কথা মাত হাঁহি কাৰো কেৱে নেৰে লাগ অন্য অইনে শুৱে আগ ৰাম পৰম ভয় মনে এই মতে দেৱগণে যৌথ হৈয়া চলি যান্ত নোলায় মুখৰ মাত দৈত্যৰ দেখ নাৰী বেৰি চাৱে হাৰি হাৰি এই গোটা দেৱৰা আমাহাৰ মাৰে ৰা আমাৰ
যুঁজে এবে কোন মান্য বুঝে নোৱাৰিল দেখে আতি থাকিব দুই তত খাতি ভাবিল সমষ্টি তোল দেখা নাই মাত বোল যেন পাই পুত্ৰ শোক চলি যাই দেৱ লোক অনৰ্থয় এই বুলি নচাৱয় মাথা তুলি বলিৰ পাইলন্ত জাৰ ত্ৰিদশক দিয়া ধাৰ আমি একথাই হুয়া ৰৈল দাৰি কমা টিবে লৈল শুনিও ক দাৰ পাল যত দেৱ ভাল ভাল ৰাম আহিছো আপোন কাজে নাহি কিছু বস্তু বাজে দেখ তই বিদ্যামান ৰাজা তদিওক জান ৰাম জুমুৰি শংকৰে ভনে শুনিওক সৰ্বজনে বৈকুণ্ঠক ইচ্ছা যাৰ ভাগৱত কথাহাৰ শুনিওক সাৱধানে যত মহাপাপ মানে দৰিতে যাইবে ক্ষয় পুণ্য হইবে আতি ক্ষয় ৰাম খন্দিবে ষষ্ঠী ৰোগ মিলিবে সমষ্টি ভোগ যমৰ এৰাই বাদাই হিয়ে বিষ্ণু লৱে তাই জানি এৰা আন কাম চিত কৰায় পখাম হি গোচুক পাতে কদাম নিৰন্তৰে পুৰা ৰাম হৰি ৰাম 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 লেচাৰী মুনি গদতি শুনা কথা এক দিন দেন হইল তথা এহি শ্ৰীত কোটয়া চাম আগ জৰায় ইতৰণি কৰাণি লগে চলে পুৰা বনে বনে কৌতূহলে বিষবে তবাংশয় ভাৰি ইয়াদৰ তেজায় ৰাম যাৰ মদ জল গন্ধ পাই হিংসু দূৰ দেশ পলাই যায় অষ্টৰী পলায় ব্যগ্ৰহৰ অগণ বৈৰ হৰ
কুশয় ৰাম টান দৃষ্টি পথ পৰিহৰি নিৰ্ভয়ে পুৰায় কিৰা কৰি গজয় নগ্ৰহী মনটো উদ্বেগনয় রাম ঘর মে তপ হইলা গজরায় অসংখ্য হস্তিনী বেরি যায় উত্তম কনহমে ফরজাহ বুহমে চলে মাটি গুৰুতৰ ভাৰ পাই চতুৰ্ভীতি গিৰি কম্পি যায় কুম্ভস্থল ভেদি মধৱ হেব আমার উত্ম উমন্ত যত আলি কোল পৰি পৰি পিয়ে মদ জল পুরা এহিমতে মহাম গজরায় বিয়া লাগিল আতিতান জল বিচাৰন্ত এহি থান ওৰ তলি তলি ওপৰ কমহাৰায় রাম পদ্মরে নুহমে হুবাগিত জলবায়ু বাঘে হুললিত দূৰখন তেতাক ঘুঙি ঘুঙি মহাবীৰ দেৱীৰ ঘূৰ্ণিত গজৰায় বিপাকিত গজে বেঢ়ি যায় শিঘে বেগে গুয়া পাইদাহ ৰুবৰ তীৰ নামিলন ততাত কৌতূহলে অন্নমিত নিৰ্মল চাদ জলে সুবৰ্ণৰ পদ্মৰে নোচ সুবাহিত ঘূৰে আপোনাৰ তুলি জল কৰিলন স্নান মহাবল ব্ৰত শ্ৰমহুয়া পিলে জলমনিত ৰামে আপোনাৰ সুৰে তুলি পানী লাহে লাহে ঢালে মহামানী বালক পুত্ৰ কৰিনি অৱত ঘাই স্নেহে আতি ক্ষয় হুয়া ভোল পিয়াৱন্তে ঘূৰে ভৰি জল কৃষ্ণৰ